নমস্কাৰ বন্ধুসকল আজি আমি লৈ আহিছো আপোনালোকৰ মাজত এটা লাভ ষ্টৰী। এই লাভ ষ্টৰীটোৰ নাম হৈছে তুমি মোৰ কোন। নাজানো তাইক মই কিয় ইমান দিনে আপোন কৰিব পৰা নাই। তেওঁ মোক কলেজৰ প্ৰথম বৰ্ষতে ভাল পাওঁ বুলি কৈছিলে। তাইক মই সেইদিনাই ভাল নাপাওঁ বুলি কৈছিলো, কিন্তু তাই মোৰ কথাটো নুবুজিলে। তেনেকৈ প্ৰতিদিনে মোৰ কাষত আহি কয় যে তুমি মোক কিয় ভাল নাপোৱা। তাৰ পিছত মই নেজানো বুলি কৈছিলো। কেতিয়াবা মোৰ বহুত খং উঠিছিল জানানে, আৰু কেতিয়াবা মৰমো লাগিছিল। দুদিনমান পিছত তাই মোৰ ফোন নম্বৰটো মোৰ লগৰ এজনৰ পৰা লৈ তাই মোক SMS দিবলৈ আৰম্ভ কৰিলে। এদিন হাই বুলি SMS দিলে। মই ৰিপ্লাই নিদিলো, কাৰণ মই অচিনাকি নম্বৰত SMS নকৰো, ভয় লাগে বাবে। তাৰ পিছত পিছদিনাখন তেনেকে দৈনিকে SMS, ৰাতিপুৱা শুই উঠি গুড মৰ্ণিং আৰু ৰাতি শোৱাৰ সময়ত গুড নাইট এনেকৈ SMS দিবলৈ ধৰিলে। তাৰ পিছত মই মোলৈ SMS অহা নম্বৰটো সেই ছোৱালীজনীৰ বুলি জানিলো, কাৰণ মোৰ লগৰজনৰ ফোনটো এদিন মই মোৰ ফোনত ৰিচাৰ্জ নথকাত হঠাৎ এজনক কল কৰিবলৈ কৈছিলো। তাৰ পিছত ফোনটো লোৱাৰ লগে লগে লগৰজনৰ মোবাইলত এটা ফোন আহিছে। ফোন অহাত মই নম্বৰটো চাই দেখিলো যিজনী ছোৱালীয়ে মোক ভাল পাইছিল আৰু SMS দি মোক আমনি কৰিছিল, সেই ছোৱালীজনীৰ নম্বৰ বুলি। তাৰ পিছত সেই ছোৱালীজনীৰ নম্বৰটো বুলি জনাত মই তাইৰ SMS বোৰ ইগনৰ কৰিব ধৰিলো। পিছদিনাখন মোলৈ এটা SMS আহিছিল, ঐ কি কৰা? মই একো উত্তৰ নিদিলো। তাৰ পিছত মই SMS-ৰ ৰিপ্লাই নকৰাত তাই মোলৈ বাৰে বাৰে কল কৰি আছিল। মই প্ৰত্যেকবাৰেই কাটি দিছিলো। তাৰ পিছত তাইৰ নম্বৰটো মই ব্লেকলিষ্টত থৈছিলো। এদিন কলেজত তাইৰ ফ্ৰেণ্ডৰ লগত তাইক দেখিলো। তাইৰ লগৰবোৰ হাঁহি ফূৰ্তিৰে আছিল আৰু তাই মন মাৰি বহি আছিল। তাইক তেনেকে দেখাত মই বহুত দুখ অনুভৱ কৰিছিলো, আৰু তাইক দেখাৰ লগে লগে মই তাইৰ নম্বৰটো ব্লেকলিষ্টৰ পৰা আঁতৰাই দিলো। আঁতৰাই দিয়াৰ লগে লগে মই গছৰ আঁৰত লুকাই তাইলৈ এটা কল কৰিলো। তাই মোক নেদেখাকৈ মই কল কৰি চাই আছিলো। তাই মোৰ ফোনটো পোৱাৰ লগে লগে তাই এটা হাঁহি মাৰিছিল। তাৰ পিছত ফোনটো ৰিচিভ কৰি
কৈছিল, মোৰ নম্বৰটো তুমি কিয় ইমান দিনে বেলেগ লিষ্টত থৈছিলা? আৰু সুধিলে, তুমি ক'ত আছা? মই ক'লো, কলেজত আছো। তাই ক'লে, কলেজৰ ক'ত আছা? ক্লাছৰ ভিতৰত নে বাহিৰত? তাৰপিছত মই গছৰ তলত আছো বুলি ক'লো। মই এনেকে কোৱাত তাই মোৰ কাষলৈ আহি মোৰ ফালে চাই সকলোবোৰৰ আগত কান্দি কান্দি চিঞৰি মোক ভাল পাওঁ বুলি ক'লে। তাই এনেকৈ কোৱাত সেইদিনা মই তাইক একো নকলো। তাৰ পিছৰে পৰা এনেকৈ আমাৰ দুয়োৰে মাজত কথা বতৰা আৰম্ভ হ'ল। কেতিয়াবা মই যদি ফুৰিবলৈ যাওঁ, তেতিয়া তাই মোক আগতেই কৈছিল যে গৰম পানীৰ বটল এটা ল'বা, য'তে ত'তে পানী নেখাবা, আৰু মূৰৰ বিষৰ ঔষধ ল'বা, মূৰটো বিষালে খাই দিবা, আৰু বহুত কিবা কিবি কৈছিল। তাৰ পিছত মোক তাই তেনেকে কোৱাত মোৰ খং উঠিলে। তেতিয়া মই কৈছিলো, তুমি মোৰ কোন? মোক এনেকৈ দিহা পৰামৰ্শ দিব লগা? মই এইবোৰ নলওঁ মোৰ কথা, তাতে তোমাৰ ক'ব লগা কি? মই এনেকৈ কোৱাত তাই উচপি বুক শুকাই কান্দিবলৈ ধৰিলে, আৰু কান্দি কান্দি ক'লে, যোৱা, ভালকে যাবা, মই তোমাক বহুত ভাল পাওঁ। তুমি মোক যিমানেই বেয়াকে কোৱা, বেয়া পোৱা পাই থাকা, কিন্তু মই তোমাক বহুত ভাল পাওঁ। এনেকৈ কৈছিল, আৰু তাই মোক কেতিয়াও বেয়াকে কোৱা নাছিলে, কাৰণ তাই মোক বহুত ভাল পাইছিল। মই তাইক বহুত বেয়া ব্যৱহাৰ কৰিছিলো, কিন্তু তাই মোক কথা নোকোৱাকে নাছিল। তাৰ পিছত তেনেকৈ বহুদিন গ'ল, মানে প্ৰায় 6 মাহ মান হৈছে। তেওঁক মই যি কৰিব কৈছিলো তাই তাকেই কৰিছিল, একো না কৰা নাছিল। এনেকৈ দিনবোৰ এদিন দুদিনকৈ বহুদিন পাৰ হৈ যাই থাকোতে মই লাহে লাহে ভাল পোৱা কি জানিব ধৰিলো, আৰু মই কৰা ভুলবোৰৰ বাবে তাইৰ পৰা মই ক্ষমা বিচাৰিলো, আৰু তাইক মই মোৰ জীৱন লগৰী হিচাপে মোৰ হৃদয়ৰ মাজত তাইক এডোখৰ ঠাই দিলো। এতিয়া তাই মোক বহুত মৰম কৰে, আৰু তাইৰ মনত যে মই ইমান সুখ দিব পাৰিছো মই নিজেই নাজানো। তাই মই এতিয়া বহুত সুখী। বন্ধুসকল, এয়াই আছিল আজিৰ লাভ ষ্টৰী। প্লিজ আপোনালোকে ছোৱালীবোৰক আৰু ছোৱালীবোৰে ল'ৰাবোৰক কেতিয়াও এনেকুৱা মনত দুখ নিদিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আমাৰ এই চেনেলৰ ভিডিঅ'বোৰ প্ৰথমতে চাবৰ বাবে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। ধন্যবাদ।